নমস্কাৰ সাংবাদিক বন্ধুসকল। আজি অলপ বহুত দিনৰ মূৰত আপোনালোকৰ মাজত প্ৰচাৰত আহিছো। ইতিমধ্যে আপোনালোকে গমে পাইছে যে অনানুষ্ঠানিকভাৱে হলেও বিটিচি নিৰ্বাচন প্ৰায় ছেপ্টেম্বৰত অনুষ্ঠিত হ'ব। হয়তো পূজাৰ আগতে ইলেকশ্যন শেষ হ'ব। ইতিমধ্যে বিটিচিৰ বিভিন্ন প্ৰান্তত এই ইলেকশ্যন লৈ বিভিন্ন পাৰ্টিবিলাকৰ কুচকাৱাজ আৰম্ভ হৈছে। ইতিমধ্যে আমাৰ JSP ফালৰ পৰা আমাৰ কাউন্সিলত কেন্দ্ৰীয় অধিৱেশন সিদ্ধান্ত হৈছিল যে এইবাৰ আমি অকলে ইলেকশ্যন খেলা সলনি BPFৰ লগত মিলিতভাৱে যাতে ইলেকশ্যন খেলো। আৰু সেই সিদ্ধান্তৰ পিছতে অনানুষ্ঠানিকভাৱে আমাৰ আলোচনা হোৱাৰ পিছতো আমি আনুষ্ঠানিকভাৱে আলোচনা হৈছো। সেই আলোচনাত বিশেষকৈ আমাৰ এটা কথাত আমি অগ্ৰাধিকাৰ দিছো যে এইবাৰ যাতে হেন্দামা মহিলাই ডাঙৰীয়াৰ নেতৃত্বত BPFৰ চৰকাৰ হয় আৰু তাত যাতে JSP সহযোগী হয়। আৰু এবছলিউট মেজৰিটি যাতে আহে। আৰু আপোনালোকে ইতিমধ্যে বিটিচিৰ যিটো খবৰ আপোনালোকে সকলোৱে পায়। এই এলায়েন্সটো আমি ভবা ধৰণে সম্ভৱ হলে আমি বিশেষকৈ কোকৰাঝাৰ সমষ্টিৰ যি 12টা সমষ্টি আছে, এই আটাইকেইটা সমষ্টিতে আমি JSP আৰু BPFৰ কেণ্ডিডেট বিলাক আমি জিকাব পাৰিম। এইটো আমি দৃঢ় বিশ্বাসেৰে ক'ব পাৰো। আৰু এই প্ৰসংগতে আমি দুই এটা গুৱাহাটীৰ পৰা বিশেষকৈ গুৱাহাটী বেছ যিবিলাক মিডিয়া আছে তেওঁলোকে যিটো নিউজ কৰিছে, কালিও আমি আছাম টকত দেখিছো, তাত অলপ ইপিপিএলক বেছিকৈ দেখুওৱা হৈছে। হয়তো তেওঁলোকৰ নিজৰ মানে পাৰ্টিৰ চেনেল হিচাপেও ক'ব পাৰে, সেইটো বেলেগ কথা। আৰু বিশেষকৈ ওদালগুৰি আৰু বাক্সাত BPFৰ অলপ প্ৰচাৰটো কম হৈ গৈছে বা জ্বৰটো কম গৈছে। কিন্তু মই যিহেতু নিজে আমি বাক্সাৰ তামোলপুৰ ঘৰ ওদালগুৰি আমি ভ্ৰমণ কৰি আহিছো, আমি কোকৰাঝাৰ সাংবাদিক বন্ধুসকলৰ জৰিয়তে গোটেই কোকৰাঝাৰবাসীক ক'ব বিচাৰিছো যে চিৰাং আৰু কোকৰাঝাৰত হয়তো JSP আৰু BPFৰ বাহিৰে কোনো পাৰ্টি এখনো আসন পোৱাৰ সম্ভাৱনা নাই। আৰু একে পৰিস্থিতি কিন্তু তামোলপুৰ, বাক্সা আৰু ওদালগুৰিতে হ'ব গৈ আছে। আমি যিমানে গ্ৰাউণ্ডলৈকে এই এলায়েন্সটো নিব পাৰিম, সিমানে ভোটবিলাক কনচলিডেট হ'ব। আৰু বেলেগৰ ভোটটো যিহেতু ডিভিজন হ'ব, ইয়াত বিশেষকৈ BPFৰ পাৰ্টিবিলাকে বেছি বেনিফিট হোৱাৰ সম্ভাৱনা আছে। আৰু আমি JSP পাৰ্টিবিলাক হয়তো তাত ওলাই যাব পৰা যাব। আমাৰ প্ৰথমলৈকে আলোচনাত আমি চাইছো যে আমাৰ বিশেষকৈ বড়ো ভাইসকলৰ জাতীয় যিবিলাক আশা আকাংক্ষা আছে বা বিটিচিৰ পৰা যিখিনি উন্নয়ন বিচাৰে, তাৰ লগতে আমাৰ আদা জাতি জনগোষ্ঠীৰ লোকসকলো যাতে এই বিটিচিৰ পৰা আশা কৰিব পাৰে আৰু তেওঁলোকৰ চেণ্টিমেণ্টটো, তেওঁলোকৰ বিষয়খিনি আমি এটা উমৈহতীয়া কৰ্মসূচীৰ জৰিয়তে আনিব চাইছো। এইটো ভূমি অধিকাৰেই কওক বা ভাষাৰ ক্ষেত্ৰতে কওক, পোৱা নোপোৱাৰ প্ৰশ্নতে কওক, উন্নয়নৰ প্ৰশ্নতে কওক। আৰু আমাৰ বিশ্বাস যে যদি আমি দিছো আমি আহিব পাৰো, তেতিয়াহ'লে কিন্তু আমাৰ বেছি মুনাফা হোৱাৰ সম্ভাৱনাটো আছে। এতিয়া আৰু এটা বিষয় ইয়াত কোকৰাঝাৰত বিশেষকৈ মিডিয়াবিলাকক আমি দেখিছো যে দুৰ্নীতিৰ বিষয়টো লৈ ইতিমধ্যে আপোনালোকে জানে যে শিক্ষা বিভাগত এটা নামত কথা হৈছে, মানে যিটো ঠিকাক লৈ বা হেৰিক লৈ পাইৰেচিৰ কথা প্ৰসংগও আহিছে। ইয়াৰ জৰিয়তে আমি আমাৰ BTC CM ডাঙৰীয়াক আমি অনুৰোধ জনাইছো, আহ্বান জনাইছো যে যিহেতু কথাখিনি ওলাইছে, এই টেণ্ডাৰ কেনচেল কৰি তেওঁলোকে সকলোবিলাক তদন্ত মই ভাবো এটা ভাল বিশ্বাসী মেজিষ্ট্ৰেটে হওক, জুডিচিয়েল হওক, তেওঁলোকক দিলে বেছি ভাল হয়। তেতিয়া মই ভাবো যে তেওঁলোকে আকৌ ব্লেম কৰাৰ কথা নাই। আপোনালোকে বেছি দিন ধৈৰ্য ধৰিব নালাগে। নেক্সট আমাৰ যিটো আলোচনা হ'ব তাতে এই গোটেই কথাখিনি ওলাব যে আমি আচলতে কিমানত খেলি আমি। কিন্তু এটা কথা আমি চিয়ৰলি কৈছো, BPFক কোনো যাতে ইফাল সিফাল কৰিব নোৱাৰে। সেইকাৰণে তেওঁলোকে একচুৱেলি মেজৰিটি পোৱাকে কমচে কম 22-23টা চিট তেওঁলোকে যাতে অকলে জিকিব পাৰে, কাৰো সহায় নোহোৱাকে, যাতে পিছৰ BTC চৰকাৰ সুস্থিৰ হয়, কাকো যাতে কিনি মেলি দি বেলেগে কোনো কাৰণে হেৰি কৰিব নোৱাৰে। এই ধৰণৰ কিন্তু পলিচি এটা আমি JSP আছে। সেইকাৰণে আমি বেছিখিনি চিটত বিশেষকৈ আমি কোনো বাৰ্গেনিং নোহোৱাকে আমি BPFক জিকাৰ কাৰণে আমি যিখিনি পলিচি খিনি কৰি আছো। আৰু বাকী এটা মানে আমি যাতে চৰকাৰ এটা পাৰ্ট হ'ব পাৰো,
এই ধৰণৰ পাৰ্টৰ কাৰণে আমি ইলেকশ্যন খেলাৰ কাৰণে প্ৰস্তুতি চলাইছো আৰু মই ভাবো নেক্সট যিটো চিটিং তাত এই বিষয়খিনি আমাৰ পেনেল এটা আলোচনা হ'ব।